নমস্কাৰ পুনৰ এবাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ' হৈছে যিসকল এইচএছ ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে তেওঁলোকৰ বাবে এইটো ভিডিঅ' হয়। সো তেওঁলোকে গম পায় যে তেওঁলোকৰ যি এক্সাম সেই এক্সাম মাৰ্চ মাহত অনুষ্ঠিত হ'ব বুলি তেওঁলোকক অৱগত কৰিছিলে। ঠিক সেইদৰে তেওঁলোকৰ যি এক্সামৰ প্ৰগ্ৰেম ইতিমধ্যে অফিচিয়েল বাবে জাৰি কৰা হৈছে। সো গতিকে তেওঁলোকে কেনেকৈ ডাউনলোড কৰিব যি প্ৰগ্ৰেম তাকে আজি ভিডিঅ' দেখুৱাম। সো গতিকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু ইনফৰ্মেটিভ লাগে যদি ভিডিঅ'টো লাইক কৰি দিব। সো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ডাউনলোড কৰিবলৈ অফিচিয়েল ৱেবছাইট যি আসাম হায়াৰ এডুকেশ্যন council.assam.gov.in যাব লাগিব, বা আপোনালোকে চিম্পলি মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ লিংকত ক্লিক কৰি ডাইৰেক্ট এইটো ৱেবছাইটলৈ আহিব পাৰিব। বা আপোনালোকে যদি ইমান কষ্ট কৰিব নিবিচাৰে আপোনালোকৰ যি PDF সেই PDF মোৰ টেলিগ্ৰামতো আছে, বা আপোনালোকক লিংক দি দিম, তাত জইন কৰি আপোনালোকে যি প্ৰগ্ৰেম সেই প্ৰগ্ৰেমখন ডাউনলোড কৰিব পাৰিব। সো আপোনালোকে ইয়াত যি মেনু বুলি অপশ্যন এটা দেখা পাইছে, ইয়াত মেনু তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত এটা নটিফিকেশ্যন বাৰ আহিব। সেই বাৰত যি এক্সাম অপশ্যন আছে ইয়াত এক্সাম তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে তলতে আছে যে নটিফিকেশ্যন এক্সাম নটিফিকেশ্যন ফৰ্ম, তাত ক্লিক কৰি লগে লগে এটা নটিফিকেশ্যন যি নটিফিকেশ্যন আছে সেই নটিফিকেশ্যনবোৰ সকলোবোৰ আহি যাব। ইয়াত ফাৰ্ষ্টতে দিয়া আছে যে এইচএছ ফাৰ্ষ্ট ইয়েৰ এক্সামিনেশ্যন প্ৰগ্ৰেম 2025। চিম্পলি তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি এক্সামৰ প্ৰগ্ৰেম সেই প্ৰগ্ৰেম ডাউনলোড হৈ আহিব। এইটোৱে হৈছে আপোনালোকৰ যি এক্সাম প্ৰগ্ৰেম সেই প্ৰগ্ৰেমখন। আপোনালোকৰ এক্সাম ষ্টাৰ্ট হ'ব মাৰ্চ 6 অৰ্থাৎ 6 তাৰিখৰ পৰা আপোনালোকৰ যি এক্সাম আৰম্ভ হ'ব, আৰু আপোনালোকৰ এক্সাম 29 মাৰ্চলৈকে চলিব। সো আপোনালোকৰ যিসকল এইচএছ ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছে তেওঁলোকে সোনকালে নিজৰ যি প্ৰগ্ৰেম সেই প্ৰগ্ৰেমখন ডাউনলোড কৰি চেক আউট কৰি লোৱা। সো আজিৰ ভিডিঅ'টি মানে আছিল, আৰু বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এহলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।